শক্তি, এই শক্তি নাইকিয়া হৈছে। ঈশ্বৰ জীৱাই কৈছে তোমালোকে মুঠ লাগি থকা, তাতে মই তোমালোকৰ সংগত থাকিম। আজি আমি জানো ঈশ্বৰৰ লগত লাগি থাকিব পাৰিছো, আজি জানো আমি ঈশ্বৰৰ সংগত আছো, আমি তেখেতৰ বাক্যক অনুসৰণ কৰিছো, তেখেতৰ বাক্যৰ প্ৰতি আমি মনোযোগ দিছো। আৰু যদি দিয়া নাই প্ৰিয়সকল, এই সময়, ইয়াৰ পাছত আৰু সময় নাপায়। মই কিছুদিন আগত এটি গীত আপোনালোকৰ আগত পৰিৱেশন কৰিছিলোঁ, আজি প্ৰায় 20 বছৰ হৈ গ'ল। এই গানটো এতিয়াও প্ৰচলিত হৈ আছে। এই জীৱনত ইপাৰে আৰু এক জীৱন আছে, ভাবিছানে তুমি আজি, ভাবিছানে তুমি আজি পাবলৈ এই জীৱন, পাবলৈ এই জীৱন। সঁচা, এই জীৱনটোৰ পাছতো আৰু এটা জীৱন আছে। আপোনালোকে যদি বিশ্বাস কৰে, আপোনালোকে বিশ্বাস কৰক, এই জীৱনৰ পাছত আৰু একটি জীৱন আছে। সেই জীৱনটো হ'ল অনন্ত জীৱন, স্বৰ্গীয় জীৱন, ঐশ্বৰিক জীৱন, আত্মিকতাৰে পৰিপূৰ্ণ জীৱন। আৰু সেই জীৱনটোক যদি পাবৰ হ'লে আপোনালোকে প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰিব লাগিব, তেখেতৰ নীতি আদৰ্শক পালন কৰিব লাগিব, তেখেতৰ পথটোক অনুসৰণ কৰিব লাগিব, তেহে আপোনালোকে সেই জীৱন প্ৰাপ্ত কৰিব পাৰিব। বাইবেলত কৈছে যীশুৰ বিনে অন্য গতি নাই, তেখেতৰ বিনে আৰু এই জগতত কোনো নাই, যিয়ে নেকি আমাক পৰিত্ৰাণ বা আমাক উদ্ধাৰ বা আমাক সকলো ধৰণৰ দুষ্ট আত্মাৰ পৰা হওক, ব্যাধিৰ পৰা, ৰোগৰ পৰা সুস্থতা দিয়া ব্যক্তি আৰু এই জগতত আন কোনো নাই ঈশ্বৰৰ বাহিৰে। হালেলুয়া। আজি যদি আমি তেখেতৰ বাক্য অনুসৰণ কৰিছো, তেখেতৰ আজ্ঞা পালন কৰিছো, তেনেহ'লে আমি প্ৰভুৰ আজ্ঞা পালন কৰি এক বিশ্বাসী দাস এবং দাসী হ'বলৈ প্ৰস্তুত হৈছো। গতিকে আজিৰ এই বাৰ্তাৰ যোগেদি, এই গীতৰ যোগেদি মই সকলো ভাৰতবৰ্ষৰ, অসমৰ ৰাইজৰ ওচৰত এটিয়ে কাতোৰ বিনতি কৰিব বিচাৰিছো, ইজনে সিজনৰ ওপৰত দুখ দিয়া বন্ধ কৰক, ইজনে সিজনৰ ওপৰত বদনাম কৰা বন্ধ কৰক, ইজনে সিজনৰ ওপৰত হিংসা কৰা বন্ধ কৰক, মাৰধৰ কৰা বন্ধ কৰক। কেৱল প্ৰেমৰ কথা চিন্তা কৰক, আমি কি ধৰণে ইজনৰ সিজনৰ লগত মৰম চেনেহেৰে থাকিব পাৰিম, মিলা প্ৰীতিৰে থাকিব পাৰিম। হিংসাত একো নাই ভাইসকল, হিংসাত একো নাই। হিংসাত কেৱল বিনষ্ট হৈ আছে, অকল জীৱন নষ্ট হৈ আছে। কিন্তু প্ৰেমত অনন্ত জীৱন আছে, প্ৰেমত শান্তি আছে, প্ৰেমত ঐশ্বৰীয় শক্তি আছে। হালেলুয়া। মই আৰু এটি গীত আপোনালোকৰ আগত গাইছিলোঁ, আপোনালোকক মই শুনাব বিচাৰিছোঁ। খ্ৰীষ্টীয় সমাজ বিচাৰো, প্ৰেমৰ সমাজ বিচাৰো, খ্ৰীষ্টীয় সমাজ বিচাৰো, প্ৰেমৰ সমাজ বিচাৰো, য'ত নাই হিংসা, য'ত নাই বিভেদ, য'ত আছে মাথোন প্ৰেম আৰু প্ৰেম, য'ত নাই হিংসা, য'ত নাই বিভেদ, য'ত আছে মাথোন প্ৰেম আৰু প্ৰেম, সুন্দৰ সমাজ বিচাৰো, প্ৰেমৰ সমাজ বিচাৰো, ও খ্ৰীষ্টীয় সমাজ বিচাৰো, প্ৰেমৰ সমাজ বিচাৰো। সেয়ে অৱশেষত এটি সুন্দৰ সমাজ লাগে, এটা প্ৰেমৰ সমাজ লাগে, শান্তিৰ সমাজ লাগে, যাতে আমি আমাৰ যিবিলাক আমাৰ বংশোদ্ভৱ, এতিয়া যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে, যিবিলাক নেকি দেশৰ ভৱিষ্যত, সিহঁতি শান্তিৰ জীৱন পায়, নাকি সেই বিনষ্টকাৰী জীৱন নহয়, ধ্বংসকাৰী জীৱন নহয়, অনিষ্টকাৰী জীৱন নহয়, কিন্তু অনন্ত জীৱন, প্ৰেমৰ জীৱন, শান্তিৰ জীৱন। আমি সকলোৱে বিচাৰোঁ নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিবৰ কাৰণে, ভাল এটা চাকৰি দিবৰ কাৰণে, কিন্তু আমি কেতিয়াও চিন্তা কৰোঁ নে তেখেতক এটা ভাল জীৱন আমি দিব পাৰোঁ? হয়তো আমি চিন্তা নকৰোঁ। গতিকে এই শৰ্ট মেছেজৰ দ্বাৰাই मैं সকলো के विनम्र अनुरोध करिब विचारिछु। और साथ ही साथ मेरे जितने भी देशवासियां हैं, सारे देशवासियों को, असम के जितने भी राज्य विश्वासी है, सबों को मैं एक ही बात कहना चाहूँगा कि आपस में प्रेम बनाए रखे, आपस में भाईचारा बनाए रखे। एक दूसरे का हिंसा झगड़ा करके कोई फायदा नहीं मेरे प्यारे भाइयों। आपस में मिल के रहिए,
प्रेम बांटिए। यीशु मसीह ने जैसे हमें सिखाया कि एक दूसरे से प्रेम करो, पड़ोसी से प्रेम करो, कोई दुश्मन से भी आप अपनों के जैसे प्रेम करो, ताकि वो भी आपसे प्रेम करे और दुनिया में केवल प्रेम ही रह जाए, उसके अलावा कुछ ना रहे। इस वचन के द्वारा परमेश्वर आप सबों को आशीष करे। ये छोटी गवाही के द्वारा परमेश्वर आप सबों को आशीष करे, बहुत ऐसे आपके जीवन में खुशी और आनंद भर दे। इसी के साथ मैं ये छोटी सी जो वचन का बात है, गीत का बात है, मैं समाप्त करता हूँ। और मैं आशा करता हूँ इस बातों के द्वारा आपका जीवन में जरूर कोई प्रभाव पड़ेगा और परमेश्वर आपको बहुत अच्छे आशीष करेगा और आपका जीवन को अगुवाई करेगा। धन्यवाद। प्रेज द लॉर्ड। जय मसीह।